हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মোৰো বৰ্তমান ভালে আৰু এয়া দেখিছে ঘৰলৈ যাবৰ কাৰণে পুৰা পেকিং চলি আছে যেহেতু মই 9 মাহ মাৰ ঘৰতে আছিলো আৰু 9 মাহৰ পাছত মই এটা ঘৰলৈ যাবলৈ ওলাইছো এতিয়া মানে এনেকুৱা লাগিছে যে নতুনকে মই বিয়া হৈ মেলি মই আকৌ ঘৰ মানে মোৰ যেন সেকেন্ড টাইমৰ কাৰণে বিয়া হৈছে হেনকা ফিল এটা হৈ আছে কাৰণ ইমান দিন ঘৰত থাকিলো আৰু তাৰ পিছত এতিয়া ঘৰৰ পৰা যাবলৈ ওলাইছো বহুত বেছি মানে মনটো দুখ লাগি আছে হলে উপায় নাই যাবতো লাগিবই বিয়া হলো যেতিয়া আৰু হেখন ঘৰহে এতিয়া মোৰ যেহেতু নিজৰ ঘৰ হয় সেই কাৰণে আৰু যাব লাগিবই উপায় নাই 2 বছৰ আগতে যেহেতু বিয়া হৈছিল কিন্তু এনেকুৱা লাগিছে যেন আজিহে মোক বিয়া দি উলিয়াই দিব ঘৰৰ পৰা সকলোৰে হয়তো তেনেকুৱাই লাগিছে কিন্তু হলেও তাতো ককা কাইতা সকলো আখাৰে ৰখি আছে তেওঁলোকৰ যেহেতু নাতিনি সবৰে তো আশা থাকে যেহেতু প্ৰথম নাতিনি হয় ন সেই কাৰণে আমি সোনকালে যাবলৈ বুলি ওলালো মোৰ যেহেতু সিলাইটো এতিয়াও মোৰ অলপ বিষ আছে তথাপিও তেনেকৈ যাবলৈ ওলালো আৰু উপায় নাই যেহেতু তাতো হুডি পতা নাই এতিয়ালৈকে হুডি পাতিবৰ কাৰণে আসলে ঘৰকে যাবলৈ ওলালো আৰু ঘৰৰ পৰা অহা সময়ত ইমান দুখ লগা নাছিলে যেতিয়া মাহতে থৈ পানে মোক গুছি আহিছিলে তেতিয়া আসলে মই চকু পানী ৰখাব নোৱাৰিছিলো মই ইমান বেছি দুখ লাগিছিলে বাৰু যি কি নহওক মাৰ ঘৰখন বিদায় দি নিজৰ ঘৰখনলৈ বুলি যাবলৈ যাত্ৰা আৰম্ভ কৰিলো আৰু ইমানেই বেছি কাপোৰ পৰা আদি কৰি মানে ইমানেই বেছি বস্তু হৈ গ'ল যে ভৰি থপলে জেগা নাই তলে ওপৰে ডিকিয়ে সিকিয়ে সবতে বস্তু আগফালে বস্তু তাৰ মাজতে এয়া মামায়েকে আহি পিছফালে ভাগিনেকে চকুটো মেলিছে নেকি বুলি কলত লগালগ আহি চাবলৈ পাই গ'লহি এয়া এনেকে উল্টা হৈ ললেহি আৰু ঘৰ পাবলৈ আমাৰ আৰু বেছি টাইম নালাগে খুব বেছি আধা ঘণ্টা মানৰ ভিতৰত আমি ঘৰ পামগে এতিয়া আৰু তাতো সকলোবিলাক যেহেতু ৰখি আছে আমাৰ কাৰণে সকলো বলক তেনেহলে ঘৰত গৈ একেবাৰে লগ পাই আছো আৰু এয়া ফাইনালি আহি আমি নাহৰকটীয়া ঘৰ পালোহি আৰু বিয়া হৈ আহোতে 2 বছৰ আগতে যেতিয়া বিয়া হৈ আহিছো তেতিয়া যেনেকৈ মায়ে আমাৰ দুটাক আদৰি আনিছিল ঠিক তেনেকৈ এতিয়া আমাৰ তিনটাক মায়ে আদৰি আনিছে মানে 2 বছৰৰ পাছত আৰু সঁচাকৈ এটা ভাল লগা মুহূৰ্ত বুলি ক'ব লাগিব পিছত হেৰি কৰিব পকা এন্থে যেতিয়া দেই আৰু এইফালে এয়া ককাকে আনি থৈছে তাইলে গিফ্ট মানে আমি আজি পটককেনে আহি দিলো মানে আগৰ পৰা আহিম বুলি কৈ থকা নাছিলো সেইকাৰণে পটাপট গৈ পিনে ককাকে এয়া গিফ্ট আনি থৈছেহি তাৰপিছত এয়া বেলুন চেলুন পুৰা ধুনীয়াকৈ লগাই মেলি থৈছে সকলোৱে পটাপট সকলোৱে কৈছে তাৰপিছত কেক দুটা আনি থৈছে সেয়া কেক কাটিবলৈ লৈছো এতিয়া আমি মায়ে নাখালে ফটোখন মায়ে নাখালে মায়ে নাখালে যা তো ফটো এখনো মাৰ নাখালেগে তুমি দুটা নোৱাৰিলো কৰিব কণ্ট্ৰল নহ'লে আৰু অহাৰ পৰা এয়া সকলো পোৱালিজনীৰ লগতে বিজি হৈ গৈছে আমাৰ আলফুলৰ লগত আৰু আলফুল অহাৰ লগে লগে এতিয়া ঘৰখনত একদম মানে কাৰো সময় নাইকিয়া হৈ গৈছে ককা আইতাকটো অকল আলফুলৰ লগতে ব্যস্ত হৈ থাকে
তাৰপিছত এয়া ঘৰৰ সকলোৱে মিলি এসাঁজ খালে আলফুল আহিছে বুলি আজি প্ৰথমবাৰৰ বাবে আৰু এতিয়া সকলোৱে খাবলৈ লৈছে মাহঁতেও খাবলৈ লৈছে যিহেতু মাহঁত যাবগৈ নাথাকে ভণ্টিৰ যিহেতুকে ডিউটি আছে সেইকাৰণে আৰু লগতে দেউতাও অকলে আছে ঘৰত সেইকাৰণে মাহঁত যাবগৈ আৰু সোনকালে ভাতটো খাই লৈছে মাহঁত যোৱা টাইমত মানে বহুত বেছি দুখ লাগিছিলে হ'লেও উপায় নাই আৰু কিনো কৰিম ছোৱালীৰ জীৱন যিহেতুকে থাকিবতো লাগিবই সেইকাৰণে আৰু ইমান বেছি ভাবি থকা নাই কিন্তু যাওঁতে মই বহুত বেছি মানে মোৰ দুখ লাগিলে চকু পানী ৰখাব নোৱাৰিলোঁ যিহেতু ইমান দিন মই মাৰ ঘৰতে থাকিলোঁ আৰু এতিয়া মাহঁত যাবলৈ ওলাইছে তাহাঁতেও মানে আলফুলক এনেকৈ এৰি থৈ যাবলৈ দুখ কৰিছে কিন্তু হ'লেওতো উপায় নাই আৰু যাব লাগিবই সেই মাহঁত যাবৰ কাৰণে ৰেডি হৈছে মোৰ আগত সকলোৱে ভালকৈ হাঁহি মেলিয়ে যাবলৈ বিচাৰিছে তাৰপিছত সেইদিনাখন ভিডিঅ' কৰিব নোৱাৰিলোঁ বহুত বেছি দুখ লাগিলে মোৰ তাৰপিছত এয়া হ'ল পিছদিনাখন আলফুল বিচনাত নিজৰ বিচনাখনত নুশুৱে সেইকাৰণে বেলেগ এটা ৰুমত আনি পেলাই তাই বা দেউতাকে শুই আছেহি আৰু এইফালে দেউতাকে পূৰা কাপোৰ জপাত ব্যস্ত হৈ পৰিছে ময়ো কাপোৰ জাপোঁ কিন্তু মই যিবিলাক যেনেকৈ কাপোৰ জাপোঁ মানে দেউতাকৰ পচন্দ নহয় সেইকাৰণে তেওঁ আকৌ খুলি মেলি আকৌ নতুনকৈ জাপে আৰু মই কাপোৰ ধুলেও তেওঁৰ পচন্দ নহয় ৱাশ্বিং মেচিনত ধুওঁ যদিও সেইকাৰণে আৰু এইফালে খুৰাকে এয়া আমাৰ আলফুলক লৈ আছে পিছদিনাখন আৰু ইফালে ককা আইতাকৰ গাত একেবাৰে ততেই নাইকিয়া হৈছে মায়ে পাপাকে পূৰা গালি মায়ে ক'ব পাপাক তই ইমানকৈ লৈছ মই ল'বলৈ পোৱা নাই দে এতিয়া মই লওঁ দে মানে একদম ক'বই নালাগে মানে দুটা মানে সৰু ল'ৰা নিচিনাকৈ কাজিয়া লাগি থাকে যিহেতুকে ছোৱালী নাই ল'ৰা দুটা সেইকাৰণে ছোৱালীৰ প্ৰতি মৰমটো বহুত বেছি ইহঁতৰ আৰু এয়া দেউতাকে লৈ আছে তাইক এতিয়া যায় অ' দেহা তুমি পাপাৰ ওচৰত অকণমান থাকাচোন নাযায় মাৰ ওচৰলৈ লোৱাচোন তুমি অকণ কণ্ট্ৰল কৰা না অকণমান কণ্ট্ৰল কৰিবলৈ শিকা কেনেকৈ কণ্ট্ৰল কৰিবা কান্দিলে অকল মাকক দি দিলে নহ'ব নহয় কণ্ট্ৰল নিজে কণ্ট্ৰল কৰা শিকোৱা অকণমান শিকোৱা পাপাৰ ওচৰতে থাকা দেই দেহা মামাৰ ওচৰত নাহিবা মাকক দেখা লগালগ নোৱাৰে থাকিব খালি মাকক দেখিলে খালি থাকিব নোৱাৰে সেয়া চা দেখিলি এইটো কেনেকৈ গম পায় অ' টেঙৰীজনীয়ে হা মাকক দেখিলে থাকিব নোৱাৰে দে কেলে ককাৰ ওচৰত ইমান ধুনীয়াকৈ থাকাচোন আইতাৰ ওচৰত ইমান ধুনীয়াকৈ থাকা খুৰাৰ ওচৰত ইমান ধুনীয়াকৈ থাকা পাপা আৰু মাৰ ওচৰত কেলে নাথাকা হা ৱ' দন্দুৰী নেকি তুমি দন্দুৰী নহয় নহয় দেহা আৰু ৰাতি এয়া 2টা বজাত শুৱাবলৈ তাইক চেষ্টা কৰি আছোঁ কিন্তু তাই নুশুৱে চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক তাৰে কামনা কৰিছোঁ অতি সোনকালে লগ পাইছোঁ যিহেতু আমাৰ সুধি এতিয়ালৈকে পতা হোৱা নাই তাই যিহেতু এমাহ কমপ্লিট হোৱা নাই 30 তাৰিখে এমাহ কমপ্লিট হ'ব তাৰপিছতে আমাৰ সুধি পতা হ'ব সুধিটো মানে আমাৰ এমাহতকৈ দেৰিয়ে হ'ল আচলতে পতা তাৰপিছত সুধি পতা ভিডিঅ' নেক্সট ভিডিঅ' আচলতে সুধি পতা ভিডিঅ' আহিব সকলোৱে চাব সকলোৱে মৰম দিব আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাবলৈ নাপাহৰিব আৰু লগতে আগৰ ভিডিঅ'কেইটাত আমাৰ আলফুলক ইমান মৰম দিয়াৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে এনেদৰে আশীৰ্বাদ কৰি থাকিব তাই যাতে অতি সোনকালে ডাঙৰ হয় সুস্থ হয় তাকে কামনা কৰিব চ' আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ কি তাৰপিছত এইটোৱে হ'লগৈ কাহিনীটো খাবাই মানে আইঔ খংচা